স্বাক্ষৰিত কৰা আৰু এক প্ৰতিশ্ৰুতি আমি পালন কৰিব খুজিছো। আমি সংকল্প লৈছিলো যে বিটিআৰ বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনেল কাউন্সিলৰ সীমা আমি গহপুৰলৈকে বৃদ্ধি কৰিম। সমস্ত সীমা নহয়, নিৰ্দিষ্ট গাঁও য'ত বড়ো লোকসকল 100% বাস কৰে সেই গাঁওসমূহ আমি বিটিআৰৰ অন্তৰ্ভুক্ত কৰিম। সেই পদক্ষেপৰ অংশ হিচাপে ঢেকিয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰত 80%তকৈও বেছি বড়ো লোক বাস কৰা 43খন ৰাজহ গাঁও আৰু 17খন বনগাঁওক আমি বিটিআৰৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত আমি আজিৰ এই পবিত্ৰ দিনতে আমি ঘোষণা কৰিছো। ইয়াৰ সমান্তৰালভাৱে 2020 চনৰ জানুৱাৰীত সম্পাদিত বড়ো চুক্তিৰ আন এক দফা অনুসৰি বড়োলেণ্ড আন্দোলনত নিহত 2001 গৰাকী শ্বহীদক অহাকালি 5 লাখ টকালৈকে আগবঢ়োৱাৰ আমি যি সিদ্ধান্ত লৈছো সেই সিদ্ধান্ত আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছো। আৰু সেই তালিকাৰ বৃদ্ধি পোৱাৰ লগে লগে শ্বহীদসকলেও নিশ্চয় তেওঁলোকৰ অলপ হলেও তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা আগবঢ়োৱা হ'ব। ইয়াৰ লগতে অহা 31 মাৰ্চৰ দিনটো বডোফা উপেন্দ্ৰনাথ বৰ্মৰ জন্ম দিৱসৰ দিনটোক আমি ছাত্ৰ দিৱস হিচাপে